লাচিত খানাৰ কেন্দ্ৰীয় সমিতি আৰু কামৰূপ মহানগৰ সমিতিৰ উদ্যোগত গীতানগৰ হাইস্কুল খেলপথাৰত আয়োজন কৰা লাচিত দিৱসৰ লাইখুঁটা আজি স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কৰে সেনাধ্যক্ষ অমৰ বৰুৱাই, বন্তি প্ৰজ্বলন কৰে সভাপতি ৰঞ্জিত চেতিয়াই। তেৰ চনৰ কথা 13 চনত তাৰ এটা যুৱ সংঘ আছে। সেই যুৱ সংঘটোৱে মানে কোনোবা এটা সময়ত তেখেতলোকে খনন কৰোঁতে মানে বস্তুবিলাক ওলাই পৰিছিলে। লাজৰ বিষয় যে এখন অসমত সুস্থ সবল এখন চৰকাৰ থকাৰ পিছতো কাজলী চকী কিহৰ কাৰণে বিখ্যাত আজিলৈকে এতিয়া বৰ্তমান পৰ্যন্ত তেখেতলোকে সঁচা অৰ্থত কিন্তু পৰ্যবেক্ষণ কৰা নাই বা তেখেতলোকে তাত সংৰক্ষণ কৰা নাই। এইকাৰণে কৈছোঁ মই নিজে গৈ তাত স্বচক্ষে দেখা পাইছিলোঁ যে তাত গোলা দেখিছিলোঁ। আমি গোলাবিলাক যিয়ে যেনেকৈ পায় তেনেকৈ নিব পৰা এটা অৱস্থাত আছিল। কিন্তু যেতিয়া এইটো বস্তুটো আপোনালোকৰ মানে সংবাদ মাধ্যমে যেতিয়া বস্তুটো উলিয়াই আনিলে তেতিয়াহে চৰকাৰ গা লৰিলে। আৰু অসমত যে এটা আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্ট এটা আছে সেইটো এটা সম্পূৰ্ণ এটা মানে এটা আপোনালোকৰ খুব তুলুঙা কথাই হৈ পৰিছে। কাৰণ কিন্তু আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টটো সম্পূৰ্ণ DC ডিপাৰ্টমেণ্টৰ পৰা যদি তালৈ যদি কোনো ধৰণৰ অনুমতি নাযায় তেতিয়াহ'লে কোনো এটা বস্তু এটা সংৰক্ষণ কৰিব নোৱাৰে। আৰু এটা কথা ঐতিহাসিক সময়লৈ এটা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ ইমান হেমাহি যে আপোনালোকে এতিয়াও যদি যায় অকণমানি লোহাৰ গেট এখন দি থৈছে আৰু সেই লোহাৰ গেটখনেই তেওঁলোকৰ সংৰক্ষণৰ শেষ বুলি ভাবি আছে। আৰু দ্বিতীয় কথা কৈছোঁ কি যিটো আপোনাৰ পাহাৰ আছে সেই পাহাৰটোত অগাধ গতিত যেনি তেনি মানুহবিলাকে যেনিয়ে তেনিয়ে অবাধ গতিত তেওঁলোকে ঘৰ বনাইছে, বেদখল কৰি আছে। সেই বেদখলসমূহ কোনো ধৰণে চৰকাৰৰ মানে গ্ৰহণযোগ্য হ'ব নালাগে বা আমাৰ অসমীয়া সমাজৰ কাৰণেও গ্ৰহণযোগ্য হ'ব নোৱাৰে। যিখিনি মানুহে তাত সেই বেদখল কৰি আছে সেইখিনি সম্পূৰ্ণ জাতিদ্ৰোহী বুলি আমি ঘোষণা কৰিব পাৰোঁ, আমি মানে গণ্য কৰিব পাৰোঁ তেখেতলোকক। কিন্তু চৰকাৰে সেইখিনিসমূহ সেই মানুহবিলাকক উচ্ছেদ কৰিব লাগে, কিয়নো এইটো খুবেই ইম্পৰ্টেণ্ট এটা মনুমেণ্টছ হয়। যিটো মনুমেণ্টছ আমাৰ ৰিপ্ৰেজেণ্ট কৰিব লাগে অসম চৰকাৰে, সেইটো আপোনাৰ ধৰি লওক অসম বুৰঞ্জীত। আৰু যিটো বস্তু আপোনাৰ ধৰি লওক ইণ্ডিয়ান এনচিয়েণ্ট মনুমেণ্ট এক্ট প্ৰিজাৰ্ভেশ্যন এক্ট, এই গোটেই 1958 এই গোটেই এক্টখিনিৰ ভিতৰত তেখেতলোকে কিন্তু এই বস্তুটো আনিব লাগে আৰু ইয়াক সংৰক্ষণ কৰিব। আহোম ধৰ্মীয় ৰীতি নীতিৰে লাচিত দিৱসৰ লাইখুঁটা স্থাপন কৰা হয়। উল্লেখ্য যে অহা 24 নৱেম্বৰৰ পুৱা 9 বজাত চন্দ্ৰপুৰ কাজলী চকীৰ পৰা লাচিত ঘাটলৈ এক ঐতিহাসিক নৌকা যাত্ৰা উলিওৱা হ'ব। উল্লেখ্য যে সেনাপতি লাচিত বৰফুকনে কাজলী চকীৰ পৰা নাৱেৰে গোলা বাৰুদ লৈ পাণবজাৰত উপস্থিত হৈ মোগলৰ সৈতে তয়াময়া ৰণত লিপ্ত হৈছিল। সেই ঐতিহাসিক ঘটনাৰ প্ৰবাহত নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিবলৈ এই পদক্ষেপ লোৱা বুলি সেনাধ্যক্ষ অমৰ বৰুৱাই জানিবলৈ দিয়ে। কথা হ'ল কি লাচিত বৰফুকনে যেতিয়া শৰাইঘাট যুদ্ধ কৰিবলৈ আহিছিল পোনপ্ৰথমবাৰৰ বাবে তেখেতে কাজলী চকীতে তেখেতৰ ছাউনি মানে স্থাপন কৰিছিল। আৰু সেই কাজলী চকীতে তেখেতে তাত গোটেই সৈন্য বাহিনীৰ পৰা আদি কৰি আমাৰ গোলা বাৰুদৰ পৰা আদি কৰি গোটেই গানছখিনি মানে যিখিনি আমাৰ মানে হাথিয়াৰ বুলি কওঁ সেইবিলাক বস্তু তাতে তেখেতলোকে জমা কৰিছিল আৰু তাৰ পৰাই যুদ্ধৰ পৰিকল্পনা কৰিছিল। আৰু এই যুদ্ধৰ পৰিকল্পনা কৰিয়ে তেখেতে হুদু 35 কিলোমিটাৰ আঁতৰৰ পৰা তেখেতে আহি ইটাখুলিত আমাৰ যিটো শুক্লেশ্বৰ ঘাট এতিয়া বুলি যে কওঁ সেইখিনি তেখেতে আহি পেলাই তাৰ প্ৰথম যুঁজখন কৰিবলৈ তাতে জিকিছিল আৰু তাতে সেই যুঁজখনৰ পৰাই আৰম্ভণি হৈছিল। এতিয়া প্ৰথম কথা হ'ল কি আমি কাজলী চকীৰ পৰাই আমি আৰম্ভ কৰিছোঁ। আৰু আমাৰ ঐতিহাসিকভাৱে এনে কৈছোঁ যে আজিলৈকে বঞ্জীগতভাৱেহে আমি পঢ়িবলৈ পাইছোঁ যে নাৱেদি আহিছিল, নাৱেদি আহি তেখেতে যুঁজ কৰিছিল বা গোটেই শৰাইঘাটৰ যুঁজখনেই নাৱৰ ওপৰত। আৰু সেইকাৰণে কওঁ যে আমি প্ৰত্যেকে লাচিত দিৱস পাতিছোঁ হয়, আমি সঁচা অৰ্থত ভৱিষ্যত প্ৰজন্মক জনাব লাগিব।